তহঁতি ভাবিছ জানো এজনী ক'লে দিলাংকৈ পথাৰলৈ গৈ আছে ঐ মইহে জানো ক'লে গৈছোঁ দেখাই থাকিম নহয় এখন আমাৰ পথাৰখন জানিছ ইয়াতে আমাৰ ছাগলীজনী বান্ধি থৈছোঁ ঘাঁহ খাইছে না খোৱা না তাকে চাব লাগিছোঁ সেই যে ছাগলীজনী দেখিছোঁ ঘাঁহ খোৱা নাই ঘূৰি ফুৰিছে তাৰপৰা ছাগলীজনী এনেকৈ বান্ধি দিলোঁ শিলগুটিডাল লৈ গৈছিলোঁ ঠাং খুটি এটা মাৰিলোঁ আৰু তাতে বান্ধি দিলোঁ কেনেকুৱা ছাগলী ঘূৰি ফুৰে ক'ত ঘাঁহ আছে ক'ত ঘাঁহ নাই অকল ঘূৰি চাই ফুৰিব ঘাঁহ থাকিলেও নাখায় কেনেকুৱা ছাগলী চাক এজনী ঠেঙতো লাগি ধৰিছে ইমান ৰচকী ছাগলী আমাৰ ছাগলীজনী মৰিবিহে এনেই ৰচকী ছাগলীজনী তাৰপৰা আকৌ মই ছাগলীজনী বান্ধোঁ মানে এজনী আকৌ ঔটেঙা 3টা লৈ পিনি গৈ আছে নহয় এই 3টা ঔটেঙা চাক ঔটেঙাটোলৈ কেতিয়ানো ঔটেঙা বুটলিলে মোক খবৰে নাই আমাৰ পথাৰৰ ঔটেঙা এজোপা এজনী আগে গৈ আছে মই পিছে গৈ আছোঁ এজনী আমাৰ ভতিজা ছোৱালী মোৰ সৰুটো বজনা জীয়েকজনী এতিয়া ছাগলী বান্ধিলোঁ বান্ধি কিনি এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ কিনি এতিয়া বিহু দেখিম এতিয়া ভাত খাবলৈ সুদা ভাত কৰে এইখিনি ধনিয়া খেতি কৰিছিলে আমাৰ মায়ে শাহু মায়ে এইখিনি ধনিয়া খেতি কৰিছিলে নগজিলি ধনিয়াকৈ দুডালমান তোলোঁ দেই বুলি আহিলোঁ চাটনিকৈ বনাম সুদা ভাতখন মই কেনেকৈ খাম বুলি কিনি চাবা এখন ইমান হেঙাখন হ'ল বাপকতে এমুঠি ছিঙি আনিলোঁ তাৰপৰা আকৌ এদিগি বেঙেনা দুটি আৰু বিলাহী দুটি পুৰি ল'লোঁ জুইকুৰা জ্বলাই কিনি এদিগি আকৌ পিঁয়াজটো কাটিব আছেই পিঁয়াজটো কাটিলোঁ দি চাটনি বনোৱাত লাগিলোঁ এইখিনি ফেনেকি দিছোঁ নিজেহে খাম লোকক দিবলৈ নহয়চোন বিলাহী বেঙেনা পিঁয়াজ চব পিটিকি দিছোঁ হাতখনে খাবলৈ ইমান ডৰ লাগিব খাই পালে জানিলি চৰিয়াই দিলোঁ নেকি গম পাইছোঁ চাবা এইখিনি চাটনি ইমান ধুনীয়াখিনি হ'ল খাই চাং নালাগে না তহঁতৰ এইখিনি এতিয়া ভাতখিনি বাঢ়ি ল'লোঁ খাম এতিয়া গেজাই